हेलो एवरीवन आपनालोक सकलोके मोर यूट्यूब चेनेल स्वागतम जनाइछु। कि खबर सकलोरे आशा करो सकलोए भाले आछे। আজি मैं आपनालोकर बारे एटा मोमोर रेसिपि লৈ আহিছো। हेया होइसे चिकेन मोमो और लगते एटा स्पेशल चटनिओ आछे। भिडिओटो शेषলৈকে চাব और शेषत जनाबोलै नापाहरिब आपनालोकर এই भिडिओटो চাই केने लागिल। এই চিকেন মোমোটো মই মোমো ষ্টিমাৰ নোহোৱাকৈ বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব মই কেনেকৈ বনাইছোঁ মোমোটো। এই মোমোৰ ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। चिकेन मोमो बनाबोलै मैं प्रथमते इयाते 250 ग्राम मुर्गीर मांस लैसु। इयाते मैं बोनलेस चिकेन व्यवहार करिसु। चिकेनखिनि ग्राइंडार दि मिहिके ग्राइंड करि लैसु। मिहिके काटि रखा एटा पियाज इयाते दि लैसु। 1 चामुच आदा নহৰুৰ पेस्ट दि लैसु। इयाते आपुनि आदा और নহৰু कुटिओ दिब पारे। 1 चामुच जलकियार पेस्ट दि लैसु। आपुनि इच्छा करिले यात मिहिके काटिओ दिब पारे जलकिया। 1 चामुच सोया सस दि लैसु। आधा चामुच मान जालुकर गुड़ी दि लैसु। स्वाद अनुसरि निमख दि लैसु। 1 चामुच मिठातेल दि गुटेइखिनि भालदरे मिक्स करि लैसु। एया मोर मोमो स्टाफिंगखिनि रेडी हो गइसे। आनफाले मैं 2 काप इयाते मैदा লৈ লৈছো। 1 चामुच रिफाइन तेल दि লৈছো। অকণমান নিমখ দি ড্ৰাই ইনগ্ৰেডিয়েন্টছখিনি মিহলি কৰি লোৱা হৈছে। তাৰ পিছত ইয়াতে অলপ অলপকে পানী দি ভালদৰে মতি এটা সফট ডো বনাই লোৱা হৈছে। এই ডোটো ৰেডি হৈ গৈছে। এতিয়া মোমোৰ বাবে সৰু সৰুকে ভাগ কৰি লোৱা হৈছে। এতিয়া এইখিনি ঢাকন দি ৰাখিব লাগিব 15 মিনিটৰ বাবে। আনফালে মোমোৰ চাটনি বনাবলৈ সসপেনত প্ৰয়োজন অনুসৰি পানী দি লোৱা হৈছে আৰু দুটা বিলাহী মাজেৰে এনেদৰে কাটি ইয়াতে দি লোৱা হৈছে আৰু দুটা শুকান জলকীয়া দি লোৱা হৈছে। আপুনি যদি জ্বলা বেছি খায় তেনেহ'লে জলকীয়াটো বেছিকৈ ব্যৱহাৰ কৰিব। এতিয়া এইখিনি 5 মিনিটৰ কাৰণে ঢাকন দি মিডিয়াম ফ্লেমত বইল কৰি ল'ব লাগিব। এইখিনি হৈ গৈছে। বিলাহী আৰু শুকান জলকীয়া মই পানীৰ পৰা উলিয়াই লৈছো। এতিয়া এইখিনি ঠাণ্ডা হ'ব দিব লাগিব। এইখিনি ঠাণ্ডা হৈ গৈছে। বিলাহীৰ পৰা ছালটো মই আঁতৰাই লৈছো। ইয়াতে মই 6-7 ফুট নহৰু লৈছো আৰু এইখিনি ব্লেন্ডাৰ দি ভালদৰে ব্লেন্ড কৰি ল'ব লাগিব। মোমোৰ চাটনিখিনি বনাবৰ বাবে কেৰাহী গৰম কৰি 1 চামুচ মান ৰিফাইন অইল দি লৈছো। তেল গৰম হৈ অহাত অকণমান পিয়াজ মিহিকে কাটি ইয়াতে দি লৈছো। ইয়াতে মই বেছি পিয়াজ ব্যৱহাৰ কৰা নাই, অলপ পিয়াজে ব্যৱহাৰ কৰিছো। পিয়াজখিনি অলপ সময় ভাজি লৈ ব্লেন্ড কৰি ৰাখা বিলাহীৰ পেষ্টখিনি ইয়াতে দি লৈছো আৰু গুটেইখিনি ভালদৰে মিক্স কৰি লৈছো। মিক্সি জাৰটো ধুই ইয়াতে অকণমান পানী দি লৈছো। আপুনি ইচ্ছা কৰিলে নিদিবও পাৰে। গুটেইখিনি ভালদৰে মিলাই লৈ ইয়াতে মই 2 চামুচ টমেটো সস দি লৈছো। গুটেইখিনি ভালদৰে মিহলি কৰি লৈছো। এইখিনিতে মই আধা চামুচ ভিনেগাৰ দি লৈছো। আধা চামুচ সয়া সস দি লৈছো। সোৱাদ অনুসৰি নিমখ দি লৈছো।
অকণমান ৰেড চিলি পাউডাৰ দি লৈছোঁ। আপুনি ইচ্ছা কৰিলে ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। এইখিনি মোৰ হৈ গৈছে। শেষত অকণমান চেনি দি গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এয়া আমাৰ ম'ম' চাটনি ৰেডি হৈ গৈছে। এতিয়া ম'ম' বনাব লাগিব। ম'ম' বনাবৰ বাবে মই ইয়াৰ পৰা এটা ভাগ লৈ লৈছোঁ আৰু অকণমান ময়দা দি এটা ৰুটিৰ দৰে পাতলকৈ বেলি লৈছোঁ। আপুনি ইচ্ছা কৰিলে ইয়াত ডাঙৰ ৰুটি বেলি লৈ এটা ঢাকোনৰ সহায়ত কাটিও ল'ব পাৰে। ইয়াতে মই চিকেনৰ মিক্সাৰখিনি দি লৈছোঁ। ছাইডত অকণমান পানী লগাই লৈছোঁ চাৰিওফালে। এতিয়া দেখুওৱাৰ ধৰণেৰে ম'ম'টোৰ চাৰিওফালে মই বন্ধ কৰি লৈছোঁ। এইটো ভাল কৰি চালে আপোনালোকে গম পাই যাব। এয়া মোৰ এটা ম'ম' বনোৱা হৈ গৈছে। মই আৰু এটা বনাই লৈছোঁ। এনেদৰে মই বাকীকেইটা ম'ম' বনাই লৈছোঁ। এতিয়া এটা চচপেনত মই প্ৰয়োজন অনুসৰি পানী দি লৈছোঁ। যিহেতু মোৰ ষ্টিমাৰ নাই সেইবাবে মই এটা ফুটা থকা বাচন ব্যৱহাৰ কৰিছোঁ। আপোনাৰ তাত যদি থাকে তেনেহ'লে ষ্টিমাৰকে ব্যৱহাৰ কৰিব। আৰু অকণমান মই তেল লগাই লৈছোঁ চাৰিওফালে আৰু ম'ম'কেইটা ইয়াতে দেখুওৱাৰ ধৰণেৰে দি লৈছোঁ। অলপ অলপ ফাঁক ৰাখি ম'ম'কেইটা দি দিব যাতে ম'ম'কেইটা ফুলিব পাৰে। এতিয়া এইখিনি ঢাকোন দি দিব লাগিব 15 মিনিটৰ বাবে আৰু এইখিনিতে মই গেছৰ ফ্লেমটো হাইত ৰাখিছোঁ। 15 মিনিট পিছত এয়া আমাৰ ম'ম'কেইটা হৈ গৈছে। ঠাণ্ডা কৰি মই প্লেটত উলিয়াই লৈছোঁ। ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। চাটনিটো আৰু ম'ম'টো খাবলৈ বহুত বেছি টেষ্টি হৈছিল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পায় মোক কমেণ্টত জনাব। আজিলৈ ইমানেই। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ। বাই বাই।